জনপ্ৰিয় কণ্ঠশিল্পী ৰূপাংকিতা আৰু অলংকৃতা সকলোৰে পৰিচিত। এই দুয়োজনী বাই ভনীয়ে নিজৰ সুমধুৰ কণ্ঠৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। ৰূপাংকিতা আৰু অলংকিতাই জনালে যে 2023 চনত তেওঁলোকৰ বিয়া। আজি লৈ আহিছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকলে আমাৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। দুই ৱণ্ডাৰ ছিষ্টাৰ হ'ল ৰূপাংকিতা আৰু অলংকৃতা। তেওঁলোক দুয়োৱে বিভিন্ন মঞ্চত গান গাই ইতিমধ্যে সকলোৰে জনপ্ৰিয় হৈ পৰিছে। তেওঁলোকক কেইদিনমান আগতে এটা ইণ্টাৰভিউলৈ মতা হৈছিলে আৰু ইণ্টাৰভিউত তেওঁলোকক প্ৰশ্ন কৰা হৈছিলে যে তেওঁলোকে বিবাহৰ কথা কিবা ভাবিছে নেকি। তেতিয়া তেওঁলোকে উত্তৰত কৈছিলে যে তেওঁলোকৰ ঘৰৰ পৰা তেওঁলোক দুয়ো বাই ভনীকে বিয়া দিবলৈ সাজু। ভাল সুযোগ্য ল'ৰা পালে তেওঁলোকৰ বিয়া তেওঁলোকৰ অভিভাৱকসকলে অতি সোনকালেই দিব। কিন্তু ৰূপাংকিতা আৰু অলংকিতাই লগতে জনায় যে তেওঁলোক দুয়োৱে বিবাহ হ'ব বিচাৰে একেখন ঘৰতে। একেখন ঘৰৰে দুই ভাই ককাইৰ লগত তেওঁলোকে বিয়া হ'ব বিচাৰে। তেওঁলোক দুয়োৱে জনায় যে তেওঁলোকৰ মাজত থকা মৰমৰ বাবে দুই ভাই বাই ভনীয়ে দুয়োকে এৰি থাকিব নোৱাৰে। সেয়েহে ভৱিষ্যতলৈ তেওঁলোকে বিচাৰে যে তেওঁলোকৰ এনেকুৱা এখন ঘৰত বিয়া হওক য'ত দুই ভাই ককাই আছে আৰু দুই ভাই ককাইৰ লগত দুয়োজনী বাই ভনী বিয়া হ'ব পাৰে। আজিৰ বাবে ভিডিঅ'টো আছিল ইমানখিনিয়ে। ভিডিঅ'টো চাই কেনে পালে আমাক জনাবলৈ নাপাহৰিব। পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ ধন্যবাদ। প্ৰীতি ভৰা